নমস্কাৰ, গাৰ্ডেন স্মাইললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই মোৰ ফুলনিত থকা বেগনভেলিয়া ফুলসমূহ এই বাৰিষাৰ ছিজনত কেনেদৰে যত্ন লওঁ সেয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। বৰ্তমান বাৰিষা কালত বেগনভেলিয়া গছসমূহ সাধাৰণতে পাতেৰে ভৰ্তি হৈ থকা দেখা যায় আৰু এই পাতসমূহ আমি বৰ্তমান সময়ত আগসমূহ কাটি পূৰ্ণিং কৰি থাকিব লাগে। এয়া ভিডিঅ'টোত আপোনালোকক মোৰ ঘৰত থকা কেইজোপামান বেগনভেলিয়া গছৰ পুলি দেখাইছোঁ আৰু এইসমূহ কেনেকৈনো মই আগসমূহ কাটোঁ তাক আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। এয়া চাওক, মই প্ৰথমতে শকত ডালবোৰত থকা আগসমূহ কাটি দিছোঁ। এইদৰে বাৰিষাৰ ছিজনটোত গোটেই আগসমূহ কাটি থাকিব লাগে। বেগনভেলিয়াত এই সময়খিনিত যত্ন ল'বলৈ সাধাৰণতে আমি গছজোপা বেছিকৈ পানী পৰা জেগাত ৰাখিব নালাগে। মই এইজোপা গছ পানী নপৰা জেগাত ৰাখোঁ আৰু গছজোপাত সদায় ৰ'দ পৰি থকাকৈ থওঁ আৰু পানীৰ মাত্ৰাটো খুব কম পৰিমাণৰ ব্যৱহাৰ কৰিব লাগে। যেতিয়া গছজোপাহঁতৰ পাতবোৰ মৰহি যোৱা নিচিনা দেখোঁ তেতিয়াহে মই পানী দিওঁ, নতুনকৈ পানী দিওঁ। এয়া মই গছজোপাৰ থকা পাতসমূহ এনেদৰে চাফা কৰি থাকোঁ আৰু বন চন গজিলেও চাফা কৰি থাকোঁ। আৰু মোৰ গছকেইজোপাৰ মাটিখিনি আপোনালোকে নিশ্চয় দেখিছে, শুকান নিচিনা হৈ আছে। মাটিখিনি সদায় শুকান হৈ থাকিবলৈ দিব লাগে, জেকি থাকিবলৈ দিব নালাগে। আৰু মাটিখিনি ব্যৱহাৰ কৰোঁতে সদায় বালিচলীয়া মাটি ব্যৱহাৰ কৰিব লাগে। কিছুমান এই বাৰিষা ছিজনতো এপাহ দুপাহ ফুল ফুলি থকা দেখা যায় বেগনভেলিয়া গছৰ। এয়া মোৰ এইজোপা গছত কেইপাহমান ফুল ফুলি আছে আৰু এই গছখিনিও মই দুদিনমানৰ পিছত কাটি দিম আৰু গছজোপা জোপোহা কৰিবলৈ চেষ্টা কৰিম। তেতিয়া শীতকালত খুব ধুনীয়াকৈ গছসমূহত ফুল ফুলা দেখা যায়। এয়া কাটি দিয়াৰ পিছত মোৰ গছজোপাৰ শ্বেপটো এনেধৰণৰ হৈছে আৰু গছজোপাত বৰ্তমান সময়ত কোনো সাৰ প্ৰয়োগ নকৰোঁ। ছেপ্টেম্বৰ মাহত মই এই গছসমূহত সাৰ প্ৰয়োগ কৰিম আৰু সেই সময়ত সাৰ প্ৰয়োগ কৰা সময়তো আপোনালোকক এই চেনেলৰ যোগেদি আপডেট দিবলৈ চেষ্টা কৰিম। এই বাৰিষা সময়খিনিত বেগনভেলিয়া গছসমূহৰ খুব বেছিকৈ কেয়াৰ কৰাৰ প্ৰয়োজন নাথাকে। আমি যেনেদৰে শীতকালৰ গছসমূহত খুব পানী সাৰ দি থাকোঁ, বেগনভেলিয়া গছজোপাত খুব কমকৈ সাৰৰ প্ৰয়োজন হয়। সাৰ বেছিকৈ দিলে গছজোপাৰ পাতসমূহ বাঢ়ি যোৱা দেখা যায় আৰু ফুল ফুলাৰ বাধাৰ সৃষ্টি কৰে। এইদৰে মই খুচৰি দিয়াৰ নিচিনাকৈ আপোনালোকেও মাটিবোৰ খুচৰি দিব পাৰিব আৰু মাজে সময়ে এনেদৰে টাববোৰ খুচৰি থাকিব লাগে। পানী দিওঁতে সদায় সাৱধান হোৱা উচিত, নহ'লে বেছিকৈ পানী দি থাকিলে গছসমূহৰ পাত বাঢ়ি যোৱা দেখা যায়। মই বাৰিষা ছিজনত বিশেষকৈ বেছি পানী নিদিওঁ। যেতিয়া পাতসমূহ লেৰেলি যোৱা নিচিনা দেখা যায় তেতিয়াহে মই অলপ পানী গছসমূহত দি দিওঁ। এই ফুলজোপা শীতকালত ফুলি থাকিলে বহুত ধুনীয়া দেখি আৰু এই সময়ত এনেদৰে মই যত্ন লওঁ। ধন্যবাদ।